খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভাল। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু মই দীপামণি দাস, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি শনিবাৰ আৰু প্ৰথম ভাদৰ মাহৰ শনিবাৰ পছে পবিত্ৰ ভাদৰ মাহৰ শনিবাৰটো আমি আজি মন্দিৰত যাওঁ। আৰু মা আহিছে, মা আজি যাব ওলাইছে, 2 দিনমান হ'ল, পৰহি আহিছে, আজি মা যাব, আমিও মন্দিৰত যাওঁ আৰু একেলগে মাকো তাতে গাড়ীত উঠাই দিম আৰু আমিও এইফালে যাম। তো ভিডিঅ'টো সকলোৱে চাই থাকিব। গোটেই ঘৰতো পূজা পানী দিয়া হ'ল। চাই আছোঁ, আহি আছে মা, আমি একেলগে খোজকাঢ়ি যাই আছোঁ। আৰু কোনদিনা আহিবা? আপুনি মণিপুৰৰ পৰা আহি দিন থাকিলে ভাল লাগিল হয় আৰু মণিপুৰত যাব নালাগে, থাক নহয় কোনদিনা। ভাল লাগিছে মন্দিৰত যাব, ভাল লাগিছে। আৰু তাই কৈ আছে আগতে আমি ইয়াতে আছিলোঁ যে ঘৰটো, সেয়াই আপোনালোকক দেখুৱাই দি আছে। আৰু সেইটো ঘৰত আছিলোঁ আমি, যিসকলে চিনি পাই জানে। আৰু আমি ইয়াতে মন্দিৰত আহি পালোঁ আৰু ইয়াতে চাকি গোটেই লৈ ল'লোঁ। আৰু আজি যিহেতু ভাদৰ মাহৰ প্ৰথমটো শনিবাৰ, মানুহো বহুত আছে ভিৰ। আৰু ইয়াতে তেল ঢালি দিয়ে, ইয়াতে আমি তেল ঢালিম এবাৰ। আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকিব। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আৰু ভিডিঅ'টো কেনেকুৱা পাই চাই অকণমান কমেণ্ট এটা কৰি দিব। আৰু এতিয়া আমি ঘৰত পূজা দি আহিলোঁ। আৰু আজিৰ কাৰণে এইখিনিলৈ থাকিল ভিডিঅ'টো। বাই বাই ফ্ৰেণ্ড।